শোণিতপুৰ জিলাৰ জামুগুৰিহাটত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ বাল্য বিবাহৰ ঘটনা। জামুগুৰিহাটৰ লালিতাপু অঞ্চলত এগৰাকী 16 বছৰীয়া নাবালিকাক বিবাহ কৰোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নুৰ হুছেইন নামৰ এজন যুৱকক। জানিব পৰা মতে অভিযুক্ত নুৰ হুছেইনৰ পূৰ্বৰে এগৰাকী পত্নী আৰু 3টা সন্তান আছে। অভিযোগ অনুসৰি বিভিন্ন প্ৰলোভন দেখুৱাই তেওঁ নাবালিকাগৰাকীক বিবাহ কৰাইছিল। পিছত ঘটনাটো পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইয়াৰ পাছতে নুৰ হুছেইনৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত নুৰ হুছেইনক আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজতলৈ প্ৰেৰণ কৰিছে। লগতে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। স্যার বিয়া পতা নাই স্যার। তাৰপিছত আগৰ মানে 1.5 বছৰ হৈছে বাপেকৰ ঘৰত গুচি গ'ল। তাৰপিছত মেল পঞ্চায়ত কৰা হৈছে, কৰাৰ পিছত 10-12টা পঞ্চায়ত কৰা হৈছে দিছোঁ। তাৰপিছত কৈছে যে আমি মিলাব নোৱাৰিম। তাৰপিছত কোৰ্টত কেছ গৈছে, কেছ বোলাই 1.5 বছৰ ধৰি কেছ চলি আছে, সি নাহে স্যাৰ। গতিকে স্যাৰ মই অকলে খাওঁ। তাৰপিছত মোৰ মানুহটো এটা দৰকাৰ আছে স্যাৰ। 1.5 বছৰটো অকলে কেনেকৈ থাকিম, নিজে ভাত বনাই খাবলগীয়া হয়। বজাৰৰ পৰা আহোঁ একবাৰ 4টা বজাত বজাৰত। বহুতবাৰ মিলাইছিলোঁ, বহুতবাৰ গাঁও পঞ্চায়ত মিলাইছে। তাৰপিছত মিলোৱাৰ পিছত সেইটোৱেই, তাৰপিছত থানাতো আহিছে। অহাৰ পিছত তাৰপিছত অচি ছাৰে ক'লে যে আমি এইটো মিলাব নোৱাৰিম, তোমালোকে কোৰ্টত কেছ কৰিলে। তাৰপিছত কৈছে কোৰ্টত কেছ চলি আছে। 1.5 বছৰ আমি মানুহ পঠিয়াইছোঁ, নাহে।